নমস্কাৰ, অংকিতাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি লৈ আহিছোঁ ৰসমলাই। আৰু ৰসমলাই সকলোৱে খাই চাগে ভালে পায়, আৰু তাৰ বাবে আমাক লাগিব গাখীৰ 1 লিটাৰ। আৰু এইখিনি এবাৰ উতল অহালৈকে মই ৰখাই ল'ম আৰু চানাখিনি উলিয়াই ল'ম আৰু এনেদৰে লৰাই ল'ম অকণমান। এয়া এটা উতল আহিলে আৰু মই ইয়াত 1 চামুচ ভিনেগাৰ দিছোঁ। নেমু দিলেও হ'ব। মই ভিনেগাৰ দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ চানাখিনি ওলাই অহালৈকে মই লৰাই ল'ম। এয়া ফাটি গৈছে গাখীৰখিনি। বেছি সময় জুইত ৰাখিব নালাগে। বেছি সময় ৰাখিলে চানাটো বেছি টান হৈ যাব আৰু ভাল নহ'ব মঠিবলৈ। আৰু এয়া চানাখিনি বেলেগ হৈ গৈছে, পানীখিনি ওলাই গৈছে। এতিয়া মই এইখিনি ভালদৰে চেকি ল'ম। এখন চেকনি ল'ম আৰু তাতে এখন কটনৰ কাপোৰ দিম। এয়া মই এইখিনি চেকি লৈছোঁ চানাখিনি ভালকৈ। আৰু এইখিনি মই ধুনীয়াকৈ এবাৰ ধুই ল'ম ঠাণ্ডা পানীৰে, যিহেতুকে ভিনেগাৰ দিছিলোঁ, নহ'লে ভিনেগাৰৰ চেণ্টটো থাকি যাব। আৰু খুব সুন্দৰকৈ ইয়াৰ পানীখিনি চেপি ল'ম। প্ৰথমতে মই ইয়াক এতিয়া ধুই ল'ম। হাতেৰে খুব ধুনীয়াকৈ ধুই ল'ম আমি। এয়া ধুই হৈ গৈছে। এতিয়া মই পানীখিনি চেপি উলিয়াই দিম। পানী অকণো থাকিব নোৱাৰিব। অকণমান থাকিলেও মিঠাইটো খুব বেয়া হ'ব, মঠিলেও ভালকৈ মঠা নাযাব। আৰু মই এনেদৰে চেপি চালনীখনতেই ৰাখি দিম পানীটো যাবলৈ বাবে। মই আধা ঘণ্টা এনেদৰে ৰাখিম। আধা ঘণ্টাৰ পিছত মই এইখিনি মঠি ল'ম মিঠাইৰ বাবে। যিমান পাৰে পানীখিনি উলিয়াবলৈ যত্ন কৰিব লাগিব। আধা ঘণ্টাৰ পিছত মই এতিয়া চানাখিনি মঠি ল'ম আৰু এয়া পানী ওলাই আছিলে যিমানখিনি আছিলে তাত। এনেদৰে মই এখন কাঁহীত উলিয়াই লৈছোঁ আৰু এই চানাৰ লাড়ুটো মই মঠি ল'ম হাতেৰে ধুনীয়াকৈ। এনেদৰে ঘৰত বনাই খাইছেনে কোনোবাই? যদি খাইছে মোক জনাবচোন। আৰু এনেদৰে খালে আপোনাৰ চেনিটো বা মিঠাটো খুব কম বেছি কৰিব পাৰে। আৰু এতিয়া মই ইয়াত কৰ্ণফ্ল'ৰ দিম। কৰ্ণফ্ল'ৰ মই 2 চামুচ দিম। আৰু এতিয়া মই আধা চামুচ ময়দা দিছোঁ। বেকিং ছ'ডা বা বেকিং পাউডাৰ ইউজ কৰিব পাৰে, মই ইউজ কৰা নাই, নৰ্মেলিয়ে বনাইছোঁ এনেদৰে। হাতেৰে ধুনীয়াকৈ মঠি ল'ব লাগিব 20 মিনিটমান সময়। মই 20 মিনিট সময়লৈকে মই এনেদৰে মঠি থাকিম যেতিয়ালৈকে মিহি হৈ নাযায় আৰু এটা খুব ধুনীয়া তেল ওলাই যায়। খুব মিহিকৈ মঠিব লাগিব লাড়ুটো। বেকিং ছ'ডা বা বেকিং পাউডাৰ নিদিয়াকৈ কেনেকুৱা হয় মই লাষ্টত
দেখাই দিম অকণমান ভিডিঅ' এটা মই বনাই থৈছিলোঁ তেনেদৰে আৰু যিহেতুকে লকডাউন সেইটো কাৰণে মই সহজতে বনাবলৈ চেষ্টা কৰিলোঁ এতিয়া মই হাতৰ এই জেগা দুটাই পাম ছাইডৰ এইটো দি পেলাই ভালদৰে মঠিম মঠাৰো কিছুমান নিয়ম থাকে এনেদৰে মঠিলে খুব সহজতে আৰু খুব ধুনীয়াকৈ মিহি হৈ যায় অকণমান কষ্ট হ'ব কিন্তু বস্তুটো ভাল হ'ব লাগিব তাৰ বাবে মই এনেদৰে মঠিছোঁ চানাখিনি মুঠি হৈ গৈছে আৰু এতিয়া মই শ্বেপ দিম হাতেৰে এটা এটা লাৰু বনাই যিকোনো ধৰণৰ শ্বেপ দিব পাৰে মই ৰসমলাইৰ যিটো ইউজুৱেলি শ্বেপটো হয় সেইটো শ্বেপ দিম এটা হৈ গৈছে সৰু ডাঙৰ কৰিব পাৰে মই মিডিয়াম সাইজতে ৰাখিছোঁ ঠিক তেনেদৰে মই সেকেন্ডটো বনাইছোঁ আৰু বাকি কেইটাও মই তেনেদৰে বনাই ল'ম এইকেইটা মোৰ বনাই হৈ গৈছে শ্বেপ দি আৰু এতিয়া মই এখন কেৰাহী ল'ম আৰু কেৰাহীখিনিত চাশনিৰ বাবে 1 কাপ চেনি দিছোঁ 2 কাপ পানী দিম আৰু এইখিনি উতলিবলৈ দিম উতলাৰ পাছতেই মই মিঠাইখিনি ইয়াত দি দিম চেনিখিনি যাতে তলত লাগি নধৰে তাৰ বাবে মই লৰাই ল'ম এয়া চেনিখিনি মেল্ট হৈ গৈছে আৰু উতলাৰ লগে লগেই মই চানাখিনি দি দিম ইয়াত এটা এটাকৈ এয়া চানা দিছোঁ এনেদৰে খুব সিম্পলভাৱে ঘৰতে আপোনালোকে বনাই খাব পাৰে হোটেলৰ নিচিনাই লাগে খাই আৰু এতিয়া এখন হাতাৰে মই লাহে লাহে অকণমান লৰাই দিম বেছি লৰাব নালাগে বেছি লৰালে ভাঙি যাব এতিয়া এখন ঢাকোনেৰে মই 5 মিনিট সময়ৰ বাবে হাই ফ্লেমত ঢাকি দিম যাতে মিঠাইটো ডাবল হয় এয়া মিঠাইখিনি ডাবল হৈ গৈছে আৰু প্ৰায় হৈয়ে গৈছে এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ অকণমান ৰখাই থম যিহেতুকে গাখীৰৰ যিটো ৰস হয় সেইটো বনাই ল'ম আৰু এইখিনি মই এটা পাত্ৰত উলিয়াই ল'ম এতিয়া এখন কেৰাহী লৈছোঁ আৰু তাতে মই 1/2 লিটাৰ গাখীৰ দিছোঁ ঘৰুৱা গাখীৰ নহ'লে আমুল তাজা ইউজ কৰিব পাৰে আৰু এইখিনি মই অকণমান ডাঠ হোৱালৈকে উতলাই ল'ম লৰাই থাকিম গাখীৰটো এনেদৰে এৰিব নালাগে লৰাই থাকিলে ভাল নহ'লে তলত লাগি যোৱাৰ সম্ভাৱনা থাকে
লকডাউন হৈ থকাৰ বাবে সকলোৰে ঘৰত বস্তুবোৰ এভেইলেবল নাথাকিবও পাৰে। যদি কৰ্ণফ্ল'ৰ নাই তেনেহ'লে ময়দা অকণমান দি বনালেই হ'ব, আৰু যদি ময়দা নাই কৰ্ণফ্ল'ৰ দিলেই হ'ব। আৰু এতিয়া যিখিনি চাচনি ৰৈ গৈছিলে সেইখিনি ৱেষ্ট কৰিব নালাগে। মই চেনিৰ সলনি চাচনি একাপ দি দিছোঁ যিখিনি ওলালে, আৰু সিমানখিনি দিলেই হৈ যাব। গাখীৰখিনি প্ৰায় হাফ হৈছে, তাৰ মাজতে মই পিষ্টাচিঅ' কেইটামান খুন্দি ল'ম। আৰু এয়া গাখীৰখিনি ডাঠ হৈ গ'ল অলপ। এতিয়া মই কেশৰ কেইডালমান দি দিম ৰংটোৰ বাবে, আৰু লগতে মই ইলাচি পাউডাৰ অলপ দিম। সুগন্ধিটো খুব ভাল ওলায়। এতিয়া মই ইয়াত পিষ্টাচিঅ' অলপ দি দিম আৰু ভালদৰে মিক্স কৰি ল'ম। এনেদৰে 2-3 মিনিটমান সময় কৰাৰ পিছতে ইয়াতে খুব ধুনীয়া এটা ৰং আহিছে, কেশৰৰ যিটো ৰং। যদি কেশৰ নাই নিদিলেও একো কথা নাই, নৰ্মেলি যেনেকুৱা তেনেকৈ খাব পাৰে। আৰু এতিয়া মই মিঠাইকেইটা এটা এটাকৈ দি দিছোঁ ইয়াত। গাখীৰখিনি এইটো পৰিমাণলৈকে ৰাখিব লাগিব যাতে মিঠাইখিনি ডুব গৈ থাকে। আৰু ফ্লেমটো বঢ়াই মই উতলাই লৈছোঁ, গোটেইখিনি মিঠাই দিছোঁ। বেছি জোৰেৰে লৰাব নালাগে, নহ'লে ভাঙি যাব পাৰে। এয়া মোৰ ৰসমলাই ৰেডি হৈ গৈছে, আৰু মই এতিয়া প্ৰেজেণ্টেশ্যনৰ বাবে উলিয়াই ল'ম। মোৰ ৰসমলাইখিনি ৰেডি হৈ গ'ল, আৰু ওপৰত মই অলপ পিষ্টাচিঅ' গাৰ্নিছ কৰি দিম। পিষ্টাচিঅ' নাথাকিলে আলমণ্ডছ আৰু কাজু যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। এতিয়া মই এটা কাটি দেখাই আছোঁ কেনেকুৱা হৈছে। এইটো কাটি দিলোঁ আৰু খুব ছফ্ট হৈছে, খাবলৈ খুবেই ভাল পাব। এনেদৰে বনাই খাবচোন, আৰু খাই মোক জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। এইটো মই বেকিং ছ'ডা আৰু বেকিং পাউডাৰ ইউজ নকৰাকৈ বনাইছিলোঁ, আৰু এইটো মই বেকিং ছ'ডা অকণমান দি বনাইছিলোঁ, আৰু এইটো এনেকুৱা হৈছিলে, খুবেই ছফ্ট হৈছিলে, অকণমান ডাঙৰো হৈছে। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ৰেচিপি এটা লৈ মই আকৌ আহিম। নমস্কাৰ।